আপোনালোকে কাৰ্যসূচীত দেখিছে ৰূপালী জয়ন্তীৰ গীত বুলি এটা গীত আমি আমাৰ প্ৰভুৰ দাস জিস্কেল দাস আমি আটাই তেওঁক চিনি পাওঁ আৰু তেখেতে এই গীতটি ৰচি পেলাই সুৰ দি আমালৈ পঠিয়াই দিছে আৰু আমি তেওঁক ৰিকুৱেষ্ট কৰিছিলোঁ যে আমাক এটি গীত লাগে আৰু সেই গীতটি তেওঁ বনাই দিছে আৰু সেই গীতটিকে দ্বাৰাই আজি আপোনালোকক আমি আদৰণি সম্ভাষণ জনাবলৈ লৈছোঁ। ধন্যবাদ।